যোৱাকালি বিটিচিৰ প্ৰাক্তন ইএম তথা মুদিবাৰী সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী জগদীশ সৰকাৰ আৰু লগতে বিপিএফৰ CWC মেম্বাৰ অৰুণ শৰ্মা দুজনে এটা সংবাদ মেল যোগে এই সংবাদ মেলত আমি দেখিবলৈ পাইছোঁ যে জগদীশ সৰকাৰ আৰু অৰুণ শৰ্মা দুয়োগৰাকী নিখিল বড়ো ছাত্ৰ সন্থাক লৈ পেলাই কিছুমান মন্তব্য কৰা বা কিছুমান কমিউনেল মানে তাত বক্তব্য কৰা আমি দেখিবলৈ পাইছোঁ। আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকৰ যিখিনি মন্তব্য বা বক্তব্য আৰু তেওঁলোকে যিখিনি সংবাদমেল যোগে অসমবাসীৰ ওচৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি বিনষ্ট কৰিবৰ কাৰণে যিখিনি তথ্য দাঙি ধৰিছে সেই গোটেই তথ্য আমি একে ভাষাৰে আমি গৰিহণা দিছোঁ, আমি ধিক্কাৰ দিছোঁ। আৰু এই গোটেই যিখিনি কথা মিছা কথা তেওঁ ৰাইজৰ আগত দাঙি ধৰি পেলাই নিখিল বড়ো ছাত্ৰ সন্থা যে পবিত্ৰ এটা ছাত্ৰ সংগঠন, বড়ো জাতিৰ এটা ছাত্ৰ সংগঠন, সেই পবিত্ৰ সংগঠনক ৰাইজৰ আগত তেওঁলোকে এটা বেয়া ভাৱমূৰ্তি দাঙি ধৰিবৰ কাৰণে যি চেষ্টা অব্যাহত ৰাখিছে সেই চেষ্টা আজি আমি ক্লাৰিফিকেশ্যন আমি দিব বিচাৰিছোঁ। মূল কথাটো হ'ল যে আজিৰ তাৰিখত জগদীশ সৰকাৰ আৰু অৰুণ শৰ্মা তেওঁলোকে বড়ো ৰাইজৰ আগত ক্ষমা খোজা উচিত। বড়ো ৰাইজক তেওঁলোকে ক্ষমা খুজিব লাগে, কিয়নো তেওঁলোকে যি কথাবিলাক কৈছে যে নিখিল বড়ো ছাত্ৰ সন্থা উগ্ৰ জাতীয়তাবাদ, সেই উগ্ৰ জাতীয়তাবাদৰ ডিফিনিশ্যনটো তেওঁ হয়তো নাজানে আৰু হয়তো তেওঁ ৰাজনীতিত মানে ইগোইজিম যোনটো তেওঁ ৰাজনীতিত যিহেতু তেওঁ অৱতীৰ্ণ হৈছে, তেওঁ বেছি ইগো হৈ পেলাই সেই কথাবিলাক বক্তব্য ৰাখিছে। তো আমি ক'ব বিচাৰিছোঁ যে জগদীশ সৰকাৰ ডাঙৰীয়াই আজিৰ তাৰিখত বড়ো ৰাইজৰ ওচৰত ক্ষমা খোজক। উগ্ৰ জাতীয়তাবাদ কাক কোৱা হয় এই কথাৰ কাৰণে তেওঁ স্পষ্ট দাঙি ধৰক আৰু তেওঁক ৰাজহুৱাভাৱে বড়ো জাতিয়ে নিশ্চয় বয়কট কৰিব। কাৰণ নিখিল বড়ো ছাত্ৰ সন্থা জন্মলগ্নৰ পৰা আমি ৰাইজৰ হকে, ৰাইজৰ স্বাৰ্থত, ৰাইজৰ সেৱা কৰি পেলাই ছাত্ৰ সংগঠন হিচাপে, সামাজিক সংগঠন হিচাপে বড়ো জাতিৰ উন্নয়নৰ কাৰণে, বড়ো জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, বড়ো জাতিৰ ভাষা, কলা, সংস্কৃতি, শিক্ষা, অৰ্থনীতি, ৰাজনীতিক দিশ সকলো দিশত অধিকাৰ পাবৰ কাৰণে আমি সংগ্ৰাম চলাই আহিছোঁ। আৰু এই সংগ্ৰামত গণতান্ত্ৰিকভাৱে অহিংসা নীতিৰে শান্তিপূৰ্ণভাৱে নিখিল বড়ো ছাত্ৰ সন্থাই আমি মাত মাতি আহিছোঁ। আৰু এই দীঘলীয়া সংগ্ৰামত নিখিল বড়ো ছাত্ৰ সন্থাই আন জনগোষ্ঠী, আন জাতি জনগোষ্ঠীক একেলগে লৈ পেলাই আমি আগত যোৱাৰ কাৰণে বা সমিল মিলেৰে এই অঞ্চলত আমি কেনেকৈ বসবাস কৰি থাকিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰি আহিছোঁ। আৰু আজিৰ তাৰিখত জগদীশ সৰকাৰ ডাঙৰীয়াই এই 10 বছৰ, 5 বছৰ EM আৰু 5 বছৰ MCLA যে তেওঁ সুযোগ পালে বা তেওঁ এই যে সুযোগটো পালে, সেই সুযোগৰ যদি আধাৰটো যদি চাব যায়, জগদীশ সৰকাৰ ডাঙৰীয়াই যোৱা 2003 চনত BTC চুক্তিৰ সময়ত আৰু তাৰ আগত আৰু তাৰ পিছত নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত তেওঁ সংগ্ৰামত একেলগে আছিল। আৰু আজিৰ তাৰিখত সেই সংগ্ৰামটো তেওঁ পাহৰি গৈছে। আৰু ইয়াৰ কাৰণে আমি ক'ব বিচাৰিছোঁ, তেওঁ যদি উগ্ৰ জাতীয়তাবাদৰ যোনটো ভাষা তেওঁ প্ৰয়োগ কৰিছে, সেই ভাষাটো আমি সুধিব বিচাৰিছোঁ। আজিৰ তাৰিখত সেই সময়ৰ যিখিনি এপচু নেতা আছিল, আজি BPF দলত, ৰাজনীতিৰ দলত আছে, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া বা লমচৰ দৈমাৰী ডাঙৰীয়া আছে বা আন যিবিলাক নেতা আছে, আজি ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াও আছে। তো তেওঁলোকক সোধক যে উগ্ৰ জাতীয়তাবাদ সেই সময়ত সেই নেতাবিলাকে কৰিছিল নেকি। তো মই BPF দলকো মই আহ্বান জনাব বিচাৰিছোঁ, এটা ছাত্ৰ সংগঠন হৈ, যে যি পন্থাৰে জগদীশ সৰকাৰ ডাঙৰীয়াই নিখিল বড়ো ছাত্ৰ সন্থাৰ ওপৰত আক্ৰমণ কৰিছে, সেই পন্থা কেতিয়াও গ্ৰহণযোগ্য নহয়, সেই পন্থা কেতিয়াও সমাজৰ কাৰণে মংগল নহয়। তেওঁ কমিউনেল যি বক্তব্য প্ৰদান কৰিছে, আজিৰ তাৰিখত আইনীভাৱে
ইয়াৰ কাৰণে নিশ্চয় ব্যৱস্থা লোৱা হ'ব আৰু এই ক্ষেত্ৰত মই নিৰ্বাচন আয়োগকো অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁ যিহেতু এতিয়া বৰ্তমান BPF দলৰ মদিবাৰী সমষ্টিৰ প্ৰাৰ্থী তো নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত যাতে তেওঁ যিহেতু কমিউনেল বক্তব্য প্ৰদান কৰিছে যে তেওঁ কৈছে যে BTC অঞ্চলত বড়ো ভাষাক মানে জাপি দিব বিচাৰিছে অসমীয়া ভাষাক ইয়াত মুখিমূৰ কৰিব বিচাৰিছে এই বক্তব্যবিলাক তেওঁলোকে প্ৰদান কৰিছে আৰু আজি তাৰিখত আমি তেওঁৰ পৰা প্ৰমাণ বিচাৰিছোঁ যে কোন সময়ত কেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাই এই মানে যিবিলাক তেওঁলোকে কৈছে বা তেওঁলোকে এইবিলাক কথা দাঙি ধৰিছে কেতিয়া কৰিছিল ইয়াৰ এটা প্ৰমাণ তেওঁ দেখুৱাব লাগে আৰু অৰুণ শৰ্মা যি CWC মেম্বাৰ তেওঁ কৈছে যে বিজনেছ 71 পৰিয়ালক নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত তেওঁলোকক এভিকশ্যন কৰা হৈছিল তেওঁলোকক মানে তাৰ পৰা জবৰদস্তি যাবৰ কাৰণে নিৰ্দেশ দিয়া হৈছিল ইয়াৰ কি তথ্য আছে সেই তথ্যখিনি তেওঁলোকে দাঙি ধৰিব লাগে আৰু অন্যথা নিখিল বড়ো ছাত্ৰ সন্থা যি দুজন ব্যক্তিয়ে নিখিল বড়ো ছাত্ৰ সন্থাৰ ওপৰত এই কমিউনেল উগ্ৰ জাতীয়তাবাদ আৰু ভাষাক লৈ পেলাই যিখিনি তেওঁলোকে বক্তব্য প্ৰদান কৰিছে ইয়াৰ ওপৰত আমি বিশেষ এটা ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য হ'ব তো এই সন্থা আমি স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে অসমীয়া ভাষা বড়ো ভাষা অসমৰ চৰকাৰী ভাষা অসমীয়া ভাষা হয় অসমৰ সহযোগী চৰকাৰী ভাষা বড়ো ভাষা হয় এইটো সংবিধানে আমাক বা চৰকাৰে আমাক ইয়াৰ মানে যি ষ্টেটাছ বা ইয়াৰ সন্মানটো আমাক দিছে বা অধিকাৰটো দিছে তো বড়ো মাধ্যম অসমীয়া মাধ্যম দুই মাধ্যম জীয়াই থাকিব লাগিব ইয়াৰ কাৰণে কোনো বিকল্প ৰাস্তা নাই কাৰণ অসমত মাতৃভাষা মাধ্যম অসমীয়া মাধ্যম বড়ো মাধ্যম আমি জীয়াই ৰাখিব লাগিব আৰু যোনটো আইনৰ কথা কৈছে যে দ্য আছামিজ লেংগুৱেজ লাৰ্ণিং এক্ট সেই আইনৰ 2020 আইনৰ অধীনত তাত উল্লেখ কৰা আছে যে অসমীয়া ভাষা ক্লাছ 1 পৰা ক্লাছ 10লৈকে কম্পালসৰি ভাষা হিচাপে মানে শিকাৰ কাৰণে এইটো প্ৰয়োগ কৰা হ'ব আৰু তাতে উল্লেখ কৰা আছে যে BTAD মানে 6 শিডিউল এৰিয়া এই BTAD হ'ব পাৰে কাৰ্বি আংলং ডিমা হাছাও হ'ব পাৰে আৰু লগতে বড়ো মিডিয়াম স্কুলছ ইন বড়ো ইনহেবিটেড এৰিয়া আউটসাইড মানে BTAD মানে যিবিলাক বড়ো মাধ্যমৰ বিদ্যালয় আছে বৰাক ভেলী কথা তাত লিখা আছে যেহেতু বৰাক ভেলীত মেক্সিমাম বেংগলী মিডিয়ামৰ মানে বিদ্যালয় আছে BTADত মেক্সিমাম বড়ো মাধ্যমৰ বিদ্যালয় আছে আৰু BTAD বাহিৰতো অন্য ঠাইত বড়ো ডমিনেটেড এৰিয়াত মানে বড়ো মাধ্যমৰ বিদ্যালয় আছে তো আমি এইটো অসম চৰকাৰক বিৰোধিতা কৰা নাই অসম চৰকাৰক আমি বাধা দিয়া নাই আমি কৈছোঁ আমি আহ্বানে জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়া যে এই আইনত বড়ো মাধ্যমত অসমীয়া মাধ্যম জাপি দিব বুলি তাত লিখা নাই কিন্তু বড়ো ডমিনেটেড ইনহেবিটেড এৰিয়া এইটো লিখা আছে তো আমি আহ্বানে জনাব বিচাৰিছোঁ যে ইমপ্লিমেণ্টৰ ক্ষেত্ৰত প্ৰয়োগৰ ক্ষেত্ৰত যাতে বড়ো মাধ্যমক মানে এই যি পদক্ষেপ এই পদক্ষেপটো ৰেহাই যাতে দিয়া হয় আইনত বড়ো মাধ্যমৰ ওপৰত অসমীয়া মাধ্যম দিব বুলি তেনেকুৱা কোনো লিখাই নাই আৰু আমি এইটো বিৰোধিতাও কৰা নাই আমি জাষ্ট অসম চৰকাৰক এক্সামিশ্যন কৰিব লাগে ইয়াৰ পৰা ৰেহাই দিব লাগে সেই কথাকে আমি কৈছোঁ আৰু আজি 17টা বছৰ কাৰ্যকাল আগ্ৰামা মহিলাৰী ডাঙৰীয়া জগদীশ চৰকাৰ ডাঙৰীয়াৰ নেতৃত্বত ইয়াতে চৰকাৰ চলিছিল অসমীয়া মাধ্যমক বড়ো মাধ্যমক যেনেকুৱা আগুৱাই লৈ যাব লাগিছিল অসমীয়া ভাষা বড়ো ভাষাক যেনেকুৱা আগুৱাই লৈ যাব লাগিছিল তাৰ কাৰণে আমি কোনো পদক্ষেপ লোৱা দেখা নাপালোঁ তো এই গোটেইবিলাক যি কথা কৈছে সেই নিজৰ ওপৰতে পৰে তো এজন কৰাপ্টেড মানুহ যিয়ে দুৰ্নীতিত লিপ্ত হৈ আছে টকা পইচা লৈ পেলাই যোনে চাকৰি দিয়াৰ নামত এতিয়া দৈনন্দিন ইয়াৰ ওপৰত মানে নিউজবিলাকত মানে তথ্য সহকাৰে যিবিলাক প্ৰমাণ সহকাৰে নিউজবিলাক ওলাইছে তো আমি বুজিবলৈ বাকী নাই যে জগদীশ চৰকাৰ ডাঙৰীয়া এজন কৰাপ্টেড বা দুৰ্নীতিগ্ৰস্ত এজন সি মানে EM আছিল ex-EM আছিল ex-MCLA আছিল আৰু আজি সি দুৰ্নীতিত লিপ্ত হৈ ৰাইজে তেওঁক মানে আকোৱালি যিহেতু মানে লোৱা নাই ৰাইজে তেওঁৰ পৰা দূৰত আছে তো সেই সকলো কথা সি ভাবি পেলাই নিখিল বড়ো ছাত্ৰ সন্থাক আক্ৰমণৰ এটা টাৰ্গেট বাছি লৈছে আৰু নিখিল বড়ো ছাত্ৰ সন্থা কোনো ৰাজনৈতিক নেতাই কোনো ৰাজনৈতিক দলে আক্ৰমণ কৰিলে আমি কেতিয়াও মনে মনে আমি বহি নাথাকোঁ কাৰণ আমি কোনো ৰাজনৈতিক দল নহয় আমি ৰাজনৈতিক সংগঠন নহয় আমি কোনো মানে তেনেকুৱা এদিনতে জন্ম হোৱা সংগঠন নহয় বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম এই সংগঠনৰ কাম কৰি গৈছে
বানেশ্বৰ বসুমতাৰী, কনকেশ্বৰ নাৰ্জাৰী এই সংগঠনত মানে প্ৰতিষ্ঠা হিচাপে তেওঁলোকে এই সংগঠনক চলাই নিছিল। তো আজিৰ তাৰিখত বড়ো সংগ্ৰাম, বড়ো জাতীয়তাবাদ আৰু বড়োসকলৰ যি অস্তিত্বৰ কাৰণে, অধিকাৰৰ কাৰণে নিৰবিচ্ছিন্নভাৱে শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে যিখিনি আন্দোলন আছিল আৰু এই আন্দোলনৰ বিনিময়ত সেই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বড়োসকলে জীয়াই থকাৰ কাৰণে BSc পৰা BTC পৰা BTR আজি চুক্তি সম্পাদন হ'ল। ইয়াক তেওঁ অসন্মান কৰা হৈছে আৰু তেওঁ বড়ো ভাষাক অসন্মান কৰা হৈছে, বড়ো জাতিক অসন্মান কৰা হৈছে। আৰু সেইকাৰণে আমি কৈছোঁ যে জগদীশ চৰকাৰ দুৰ্নীতিত লিপ্ত হৈ থকা এজন মানুহে, এজন ৰাজনীতিবিদে আজি ইয়াৰ কথা কোৱাৰ অধিকাৰ নাই আৰু তেওঁ বড়ো ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে। আৰু মই দৃঢ় বিশ্বাসী যে বড়ো ৰাইজে জগদীশ চৰকাৰক কেতিয়াও ক্ষমা নকৰে, কাৰণ তেওঁ ক্ষমাৰ যোগ্য নহয়। কিয়নো তেওঁ আন জাতি জনগোষ্ঠীক তেওঁ সন্মান দিব কেতিয়াও শিকা নাই বা শিকিবলৈও সি বিচৰা নাই, যাৰ কাৰণে বড়ো মানে জাতিৰ যি মানে ছাত্ৰ সংগঠন বা বড়ো জাতিৰ যি ৰাজহাৰ যি ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা, সি মানে উগ্ৰ জাতীয়তাবাদ বা অসমীয়া ভাষা বড়ো ভাষাক লৈ যিখিনি মন্তব্য ৰাখিছে আৰু অৰুণ শৰ্মা ডাঙৰীয়াই মানে নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত যিখিনি 71 পৰিয়ালক খেদি পঠাৰ কাৰণে যিখিনি দাঙি ধৰিছে, সেই গোটেই কথা মানে মিছা। আৰু এই গোটেই কথা যদি তেওঁলোকে সাহস আছে, পুলিচ লৈ পেলাই, প্ৰশাসন লৈ পেলাই তেওঁলোকে তদন্ত কৰক বা চৰকাৰৰ ওচৰত তেওঁলোকে তদন্ত দাবী কৰক। আৰু তেওঁলোকে যদি কোনোবা প্ৰমাণ যদি দিব পাৰে নিখিল বড়ো ছাত্ৰ সন্থা সেইটো চেলেঞ্জ কৰিবৰ কাৰণে আমি সদায় আগ্ৰহী। তো ইয়াৰ কাৰণে এই সংবাদমেল যোগে আৰু আহি থকা দিনত যাতে কোনো ৰাজনীতিবিদে নিখিল বড়ো ছাত্ৰ সন্থাক টাৰ্গেট কৰি পেলাই সেইবিলাক জাতীয় মানে চেতনাত আঘাত লগা বা জাতীয় চেতনাক লৈ পেলাই ধেমালি কৰা তেনেকুৱা বক্তব্য যাতে তেওঁলোকে নাৰাখে, ইয়াৰ কাৰণে আমি কঠোৰভাৱে তেওঁলোকক আমি ক'বলৈ বিচাৰিছোঁ। আৰু এইবিলাক কথা যাতে ভৱিষ্যতেও কোনেও যাতে কোৱাৰ কাৰণে আগবাঢ়ি নাহে, ইয়াৰ কাৰণে আমি সকিয়নি দিছোঁ। ডাঙৰে কৈছে যে সি এটা সংবাদমেল পাতিছে, এই সংবাদমেলত কৈছে যে BTRত বা এই BTC নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আহি থকা দিনত মানে অসমীয়া ভাষাক নিষেধ কৰি পেলাই বড়ো ভাষাক জোৰ জবৰদস্তি ইয়াত প্ৰয়োগ কৰাৰ কাৰণে তেওঁলোকে পদক্ষেপ ল'ব, সেই কথা তেওঁ কৈছে। আৰু লগতে নিখিল বড়ো ছাত্ৰ সন্থাক উগ্ৰ জাতীয়তাবাদী তেনেকুৱা মন্তব্য দাঙি ধৰিছে। আৰু ইয়াৰ কাৰণে আজি ইয়াত আমি স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে জগদীশ চৰকাৰ ডাঙৰীয়া বা জগদীশ চৰকাৰ যি ex-CM আছিল, তেওঁ যিহেতু দুৰ্নীতিত লিপ্ত হৈ আছে, তাৰ ওপৰত দুৰ্নীতিৰ অভিযোগ এপইণ্টমেণ্টৰ ক্ষেত্ৰতে হওক বা চৰকাৰী কাম কাজৰ ক্ষেত্ৰতে হওক, যিহেতু তাৰ ওপৰত দুৰ্নীতিৰ মানে কমপ্লেইন আছে। আৰু তেনে এজন মানে ৰাজনীতিবিদে বড়ো জাতিক মানে সন্মানত আঘাত আনি পেলাই নিখিল বড়ো ছাত্ৰ সন্থাক উগ্ৰ জাতীয়তাবাদ যি ভাষা প্ৰয়োগ কৰিছে, এই ভাষা আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু ইয়াক সকীয়াই দিব বিচাৰিছোঁ যে বড়ো জাতিক যোনেও মানে সন্মান জনাব নাজানে, বড়ো জাতিক যোনে সন্মান কৰিব নাজানে, বড়ো জাতিৰ চেতনাত যোনে আঘাত আনে, সেই ব্যক্তিক বড়ো জাতিয়ে ৰাজহুৱাভাৱে তেওঁ বয়কট কৰিব লাগে। আৰু তেওঁ বড়ো জাতিৰ ওচৰত তেওঁ ক্ষমা মাগিব লাগে, ক্ষমা খুজিব লাগে। কিয়নো বড়ো আন্দোলনক ভিত্তি কৰিহে আজি তেওঁ এই EM বা MCLA তেওঁ পাবলৈ সক্ষম হৈছিল আৰু বড়ো জাতিয়ে তেওঁ এই সন্মানটো দিছিল। তো আজিৰ তাৰিখত এই আন্দোলন, সেই আন্দোলনটো বড়োফাৰ আন্দোলন বা UG ব্ৰহ্মৰ আন্দোলন, সেই আন্দোলনটো তেওঁ পাহৰি গ'ল আৰু আজি পাহৰি পেলাই সেই কথাবিলাক সি আবল তাবল বকিবলৈ আৰম্ভ কৰিছে।